हेलो फ्रेंड्स गुड मर्निंग मैं कविताई मोर यूट्यूब चेनेलर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइছোঁ। আজি मैं बनाम कठाल गुटी एखन तरकारी चाই থাককচোন আপোনালোকে মইনো কেনেকৈ বনাও। এয়া মই সবজিখন বনাবৰ কাৰণে লৈছোঁ। এটা মিডিয়াম সাইজৰ পিয়াজ, দুটা বিলাহী আৰু এটা নহৰু, সম্পূৰ্ণ নিদু বাৰু নহৰুটো অলপ দিম আৰু লগত লৈছোঁ আদা, জলকীয়া আৰু কঠাল গুটি। এইখিনিতে মই সকলোখিনি যোগাৰ কৰি লওঁ। এয়া মই কঠাল গুটিৰ বগা বাকলিখিনি গুচাই এতিয়া অলপ পানীত কঠাল গুটিখিনি ডুবাই থৈছোঁ। তেতিয়া কোমল হ'ব, গুচাবলৈ সুবিধা হ'ব। এতিয়া এইখিনি কোমলে মানে মই আদা নহৰু পিয়াজখিনি ভালদৰে যোগাৰ কৰি লওঁ। এতিয়া মোৰ কঠাল গুটিখিনি বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত অলপ পানী দি তাত কঠাল গুটিখিনি বাকি দিছোঁ। এয়া কঠাল গুটিখিনি এটা চিটি অহালৈ মই ৰাখি থৈছোঁ। লগতে মই এয়া আদা নহৰু জলকীয়া আৰু পিয়াজখিনি বিলাহী কাটি ললোঁ। আদা আৰু নহৰুখিনি মই এটা পেষ্ট বনাই ল'ম। এয়া আমাৰ কঠাল গুটিখিনি ৰেডি হৈ গ'ল। প্ৰেছাৰ কুকাৰৰ পৰা মই কাঢ়ি ললোঁ বাটি এটাত। এতিয়া মই চব্জি বনাবলৈ আৰম্ভ কৰোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল। তাত দিছোঁ অলপ তেল। তেলখিনি অলপ গৰম হ'ব দিছোঁ। এয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই দিছোঁ পিয়াজখিনি। পিয়াজখিনি অলপ ৰঙা হোৱালৈকে মই ভাজি থাকিম। এয়া পিয়াজ ভাজি আছোঁ। লগত দিছোঁ জলকীয়া। জলকীয়াকেইটা অলপ মিক্স কৰি দিছোঁ আৰু লগতে দিছোঁ মই আদা নহৰু পেষ্ট কৰি থৈছিলোঁ, সেইখিনি ইয়াত ঢালি দিছোঁ। এতিয়া সকলোখিনি মই ভাজি থাকিম। আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে মই ভাজি থাকিম। এয়া আমাৰ পিঁয়াজ নহৰু ভজা হৈ গ'ল। এতিয়া লগত দিছোঁ বিলাহীখিনি। বিলাহীখিনি অলপ ভাজি ল'ম। আৰু লগতে দিছোঁ মই হালধি। আৰু দিছোঁ মিট মছলা। আৰু দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। এতিয়া অলপ টাইমৰ কাৰণে মই ঢাকোন লগাই দিম। এয়া মই ভাজি আছোঁ। আৰু দিম মই ইয়াত কাশ্মীৰী ৰেড চিলি। সকলোখিনি মিক্স কৰি ল'ম। এয়া আমাৰ বিলাহীখিনি সিজি গৈছে ভালদৰে। এতিয়া মই লগত দি দিম কঠাল গুটিখিনি সিজাই লোৱা। সকলোখিনি মিক্স কৰি ল'ম।
এয়া ভাজি হৈ গ'ল। এতিয়া লগতে দিম মই গৰম পানী, অলপ পানী গৰম কৰি লৈছিলোঁ। এতিয়া ভালদৰে সকলোখিনি মিক্স কৰি ল'ব। এতিয়া মই অলপ টাইম ঢাকোন মাৰি দিম। এয়া আমাৰ চব্জি ৰেডি হৈ গৈছে। লগত দিছোঁ মই ধনিয়া পাত। এনেদৰে এবাৰ বনাই খাব, বহুত ভাল লাগে খাই। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।